নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিআৰ আড্ডালৈ স্বাগতম জনাইছোঁ আমি আপোনাৰ ওচৰত আজি এটা নতুন এটা সিম্পলিফিকেশনৰ কোৱেশ্চন লৈ আহিছোঁ সেইখিনি কোৱেশ্চন আমি ডেসিমেলৰ চাইকিন ডেসিমেলৰ সলভ কৰিব যাওঁ কিন্তু এনেকা কোৱেশ্চন যদি ডেসিমেল দি সলভ কৰিব যাওঁ তো আমাৰ এনসাৰটো কৰোতে এক্সাম ফিনিশ হৈ যাব সদায় মনত ৰাখিব এইখিনি কাৰণে আপোনাৰ কিছুমান যেনেকা এলজেব্ৰিক ফৰ্মুলা আছে এইখিনি চাব লাগে যেনেকৈ ধৰক a + b হোল স্কয়াৰ মাইনাস a মাইনাস b হোল স্কয়াৰ ডিভাইড বাই a into b থাকে তার মানে আমি হঠাৎ লিখো 4 একো কৰিব নালাগে জাস্ট অকল 4 লিখি দিলে হল মানে মই এটো আনসার সলভ নকৰিখিনি মই ডাইৰেক্টলি কম এটো আনসার কি হ'ব 4 হ'ব কেনেকৈ কৈছে ধৰক মই a ৰ মানটো ধৰিছো 0.35 আৰু b ৰ মান ধৰিছো 0.25 ঠিক আছে না a ৰ মান ধৰিছো 0.35 b ৰ মান ধৰিছো 0.25 এতিয়া চাওক আমি যদি চাও ইয়া যেনেকৈ a + b হোল স্কয়াৰ ইয়াতো চাওক a + b হোল স্কয়াৰ হৈ আছে ইয়াত যেনেকৈ a - b হোল স্কয়াৰ ইয়াতো a - b হোল স্কয়াৰ আছে মাজত কি আছে মাইনাস ইয়াতো চাওক মাইনাস আছে হয়নে ওপৰত মানে তলত কি আছে a * b চাওক a * b হৈ আছে তো আমাৰ ৰিজাল্ট কি হ'ব সদায় 4 হ'ব সদায় বুজিছেনে তো এনেকা ট্ৰিকি কোৱেশ্চন শিকিবৰ কাৰণে আপোনালোকৰ এক্সামত যেনেকৈ কোৱেশ্চনখিনি আহি থাকে এনেকৈ কোৱেশ্চন ট্ৰিকি কোৱেশ্চনকো আপোনাৰ মানে সলভ কৰিবৰ কাৰণে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আপোনাৰ ভাই ভণ্টিৰ লগত শ্বেয়াৰ কৰিব যোনে আপোনালোকে এইটো ইন্টাৰেষ্টিং পায় তো আপোনালোকে লাইকও কৰিব থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও